শ্রীমতী তরুলতা দাস। শ্রীমতী তরুলতা দাস। আজি 17 ডিসেম্বৰ 2024 তাৰিখ মুছলপুৰ টাউন কমিটিৰ চেয়াৰমেন হিচাপে মনোনীত কৰা হৈছে। মই ইয়াৰ দ্বাৰা ভগৱানৰ নামৰ শপত খাইছো যে ভাৰতৰ সংবিধানৰ প্ৰতি সঁচা বিশ্বাস আৰু অনুগত্য বহন কৰি মোৰ দোষহীন কৰ্তব্য আৰু দায়িত্ব আন্তৰিকতাৰে পালন কৰিম। শ্ৰী তৰুলতা দাস। অনুভৱ মানে মুছলপুৰখন যাতে নতুনকৈ সজাব পাৰোঁ। আমাৰ সন্মানীয় মুছলপুৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰৰ আশীৰ্বাদত আজি নতুন দায়িত্ব পালন কৰি যাম বুলি ভাবিছোঁ। যাতে আমাৰ মুছলপুৰখন বহুত সজাবলগীয়া আছে, যাতে নতুনত্ব কিবা এটা আহে আৰু যাতে গোটেই মুছলপুৰ অন্য জিলাৰ নিচিনা অন্য ডিষ্ট্ৰিক্টৰ নিচিনা যাতে নতুনত্ব আহি যায়, যাতে সকলোৱে চালে চকুৰা হৈ যায়। সকলো ফালে অনুভৱ ভালে হৈছে, ভালে লাগিছে। জিলাৰ পৰিষদৰ অন্তৰ্গত সদৰত বিভিন্ন ধৰণৰ সমস্যা আছে, খোৱাপানীকে আদি কৰি সেই সমস্যাবোৰ কেনেদৰে দূৰ কৰিব আৰু কাৰ সহায় ল'ব বুলি ভাবিছে? এইটো আমাৰ প্ৰথমতে আমাৰ চিফ ছাৰৰ সহায়তে মানে আমাৰ যিটো বিপেল চৰকাৰ আছে, আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আছে, তেখেতৰ সহায়ত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি যাম বুলি আশাবাদী। পূৰ্বতো এনেকুৱা ধৰণৰ সমস্যা আছে, কিন্তু সমস্যাসমূহ সমাধান কৰাত তেওঁলোকে মানে নিজকে মানে হেৰি নকৰিলে, মানে ইচ্ছা প্ৰকাশ নকৰিলে। এইবাৰ আপুনি কি কৰিব? মইতো আগবাঢ়ি যাম বুলিয়ে হৈছোঁ, যাতে ৰাকেশ ব্ৰহ্ম ছাৰে মোক এইখিনি আগবঢ়াই দিয়ে, সুপৰামৰ্শ দিয়ে। আমাৰ প্ৰমোদ বড়ো ছাৰে যাতে মোক এইখিনি সুপৰামৰ্শ দিয়ে, বাকীখিনি মই আগবাঢ়ি যাম।